নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া জ্ঞান ইউটিউব চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, এখন ঘৰত সুখ শান্তি আৰু সমৃদ্ধি আনিবলৈ পৰিয়ালৰ সকলোৰে মাজত ধনাত্মক চিন্তাধাৰা থকাটো বা ধনাত্মক মনোভাৱ থকাটো বহু প্ৰয়োজন। ঘৰখনৰ সুখ সমৃদ্ধি বহু ক্ষেত্ৰত ঘৰখনৰ গৃহিণীগৰাকীৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু কিছুমান স্ত্ৰীৰ মাজত এনেকুৱা অভ্যাস আছে যে তেওঁলোকে কিছুমান এনে কাম কৰে যাৰ ফলত ঘৰখনত অপায় অমংগলে আৱৰি ধৰে। অতীজৰে পৰাই ঘৰৰ জীয়ৰীক ঘৰখনৰ লক্ষ্মী স্বৰূপে মানি অহা হৈছে। লোকবিশ্বাস মতে এখন ঘৰক এগৰাকী নাৰীয়ে স্বৰ্গও বনাব পাৰে বা নৰকো বনাব পাৰে। হিন্দু শাস্ত্ৰত স্ত্ৰীৰ কিছু এনে কামৰ বিষয়ে কোৱা হৈছে যিবোৰ যদি এগৰাকী স্ত্ৰীয়ে কৰে তেন্তে সেই ঘৰখনত কেতিয়াও সুখ সমৃদ্ধি নাহে। এনে ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। আজি এই ভিডিঅ'টিৰ জৰিয়তে আমি জানিম যে এগৰাকী স্ত্ৰীয়ে কোনকেইটা কাম কেতিয়াও কৰিব নালাগে। তেন্তে আহক আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম কামটো হৈছে ঝাৰুত ভৰি লগোৱা। যিখন ঘৰৰ মহিলাই ঝাৰুডাল ভৰিৰে চুৱে বা গোৰ মাৰে সেইখন ঘৰত মা লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। এনে ঘৰত সদায় দৰিদ্ৰতাই বেৰি থাকে। ঝাৰুত কেতিয়াও ভৰি লগাব নেপায়। যদি ভুলবশতঃ ভৰি লাগিও যায় তেন্তে ঝাৰুক এটা সেৱা জনাব লাগে। ২ নম্বৰ কামটো হৈছে চৌকাত জোঠা বাচন ৰখা। যিখন ঘৰৰ মহিলাই গেছত বা চৌকাত ৰাতি জোঠা বাচন কেৰাহী আদি থৈ দিয়ে তেনে ঘৰত দেৱী লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। সেইবাবে ৰাতি চৌকাত জোঠা বাচন কেতিয়াও থ'ব নালাগে। তৃতীয়টো কাম হৈছে দুৱাৰত ভৰি লগোৱা। যিখন ঘৰৰ মহিলাই ঘৰৰ দুৱাৰ ভৰিৰে খোলে বা বন্ধ কৰে তেনে কাৰ্যৰ পৰা মা লক্ষ্মী অসন্তুষ্ট হয়। যদি আপোনাৰ ঘৰৰ কোনো ব্যক্তিয়ে এই কাম কৰে তেন্তে অতি সোনকালে এই কাম বন্ধ কৰি দিব লাগে। চতুৰ্থ কাৰ্যটো হৈছে দুৱাৰদলিত বহি ভোজন কৰা। যদি আপোনালোকৰ ঘৰৰ মহিলাই দুৱাৰদলিত বহি ভোজন কৰে অথবা দুৱাৰখনৰ ওচৰতে যদি খোৱা বোৱা কৰে তেন্তে সেই ঘৰখনত দুখ দৰিদ্ৰতাই বেৰি ধৰে। হিন্দু শাস্ত্ৰত এই কাৰ্যটোক বহু অশুভ বুলি কোৱা হৈছে। ৫ নম্বৰৰ কাৰ্যটো হৈছে ৰাতি জোঠা বাচন পাকঘৰত ৰাখি থোৱা। বহু সময়ত দেখা যায় যে ৰাতি আহাৰ বনোৱা বা খোৱা বাচন বৰ্তনবোৰ পাকঘৰতেই ৰাখি থয়। এনে কাৰ্যৰ ফলত ঘৰত দৰিদ্ৰতাই বাস লয়। এনে ঘৰত দেৱী লক্ষ্মীয়ে বাস নকৰে। সেইবাবে পাৰিলে ৰাতি ব্যৱহাৰ কৰা বাচন বৰ্তনবোৰ ৰাতিয়েই ধুই থ'ব লাগে। ৬ নম্বৰ কাৰ্যটো হৈছে আবেলি ঝাৰু দিয়া। যিখন ঘৰৰ মহিলাই পুৱাৰ পৰিৱৰ্তে সন্ধিয়া বা ৰাতি ঘৰ ঝাৰু দিয়ে তেনে ঘৰত কেতিয়াও দৰিদ্ৰতাই লগ নেৰে। সেইবাবে এই অভ্যাসটো সোনকালে এৰি পেলাব লাগে। ৭ নম্বৰ কাৰ্যটো হৈছে দেৰিলৈকে শুই থকা। যিখন ঘৰৰ মহিলাৰ পুৱাৰ দেৰিলৈ শুই থকাৰ অভ্যাস আছে সেই ঘৰখনত অপায় অমংগলে কেতিয়াও লগ নেৰে। এনে নাৰীয়ে পৰিয়ালৰ কাকো সুখী কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, শেষৰ কাৰ্যটো হৈছে ৰাতিপুৱা নিজৰ পদূলি চাফা নকৰা। যিখন ঘৰৰ মহিলাই পুৱা শুই উঠিয়েই চোতাল বা নিজৰ পদূলিটো চাফা নকৰে তেনে ঘৰত লক্ষ্মী দেৱী কেতিয়াও প্ৰৱেশ নকৰে। সেইবাবে ঘৰৰ মহিলাগৰাকীয়ে পুৱা শুই উঠিয়েই নিজৰ চোতাল পদূলি সাৰিব লাগে আৰু পানী ছটিয়াব লাগে। তাৰ পাছত গা ধুই তুলসী তলত চাকি জ্বলাব লাগে। এনে কৰিলে মা লক্ষ্মী সন্তুষ্ট হয় আৰু ঘৰখনৰ সকলো অপায় অমংগল দূৰ হয়। বন্ধু বান্ধৱীসকল, এইকেইটাই আছিল সেই কাম যিকেইটা ঘৰৰ মহিলাই কেতিয়াও কৰিব নালাগে। এই কামকেইটাক বহু অশুভ বুলি কোৱা হৈছে। ভিডিঅ'টি যদি ভাল লাগে তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আমাৰ চেনেলটিকো ছাবস্ক্ৰাইব কৰি